নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জিতল এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিঙলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এটা উন্নতমানৰ দানা আমি কেনেদৰে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ সেই বিষয়ে মই আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আমি যদি এটা উন্নতমানৰ দানা কিনিবলৈ যাওঁ বজাৰত, তেতিয়াহ'লে আমাৰ 30ৰ পৰা 40 টকা পৰ্যন্ত পাৰ কিলোত পৰি যায়। আৰু সেই দানা যদি আমি নিজে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি 20ৰ পৰা 25 টকাৰ ভিতৰত সেই দানা নিজে প্ৰস্তুত কৰি ল'ব পাৰিম। বন্ধু বান্ধৱীসকল, এই দানা মই কেনেদৰে প্ৰস্তুত কৰিছোঁ সেইখিনি মই আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যদি এতিয়ালৈকে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই বনোৱা সকলোবোৰ ভিডিঅ' আপুনি সকলোকে প্ৰথমে চাবলৈ পায়। বন্ধুসকল, বলকচোন আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া প্ৰথমতে মই মাকৈৰ গুড়ি 33 কিলো লৈছোঁ, 33 কেজি মাকৈৰ গুড়ি। তাৰপিছত এয়া মই চয়াবিনৰ খলিহৈৰ গুড়ি 9 কিলো লৈছোঁ, যিটো চয়াবিন গুটিৰ পৰা তেল উলিওৱাৰ পিছত যিটো খলিহৈ থাকি যায়, খলিহৈ বা কেক থাকি যায়, সেই খলিহৈৰটো মই গুড়ি কৰি লৈছোঁ। তাৰপিছত এয়া মই চাপৰ লৈছোঁ 1 কেজি চাপৰ দিছোঁ মই। বন্ধুসকল, মই 50 কেজিৰ দানা বনাবলৈ আগবাঢ়িছোঁ। 50 কেজি দানাত কি মিহলাব লাগে সেইখিনি মই কিমান পৰিমাণৰ মিহলাব লাগে সেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, তাৰপিছত মই সৰিয়হৰ খলিহৈ লৈছোঁ, যিটো সৰিয়হৰ তেল উলিওৱাৰ পিছত খলিহৈ থাকি যায়, সেই খলিহৈৰ গুড়ি মই লৈছোঁ ½ কিলো। তাৰপিছত মই মিনাৰেল মিক্সাৰ লৈছোঁ। মই মিনাৰেল মিক্সাৰ দুটা দিছোঁ, নিউট্ৰিফিট এটা দিছোঁ আৰু কেলমি এটা দিছোঁ। 1 কিলো 2 কিলো মই দিছোঁ। এয়া হৈছে মিনাৰেল মিক্সাৰ। যিহেতু মোৰ এটা সৰু ইউনিট, গতিকে মই আৰু তেনেকুৱা মিক্সাৰ মেচিন মই ল'ব নোৱাৰোঁ বা মোৰ দৰকাৰো নাই। মই হাতেৰে সেইখিনি মিলাব পাৰোঁ। সেইখিনি মই 50 কেজিকৈ মিলাইছোঁ দানাবিলাক, আৰু 50 কেজি দানাৰ কাৰণে কোনো মিক্সাৰ মেচিনৰ প্ৰয়োজন নহয় বুলি মই ভাবোঁ, হাতেৰে মিলাব পাৰি। আৰু এয়া মই লৈছোঁ এক্সট্ৰা গ্ৰ'ৱাৰ ভিটামিন সোয়াইনেক্স, কিন্তু খুব ভাল ভিটামিন এটা গাহৰিৰ বাবে। সেইটো মই 150 গ্ৰামৰ এটা টেমা লৈ লৈছোঁ। গাহৰি গ্ৰ'থত সহায় কৰে। আৰু এয়া মই আয়ডিনযুক্ত নিমখ 250 গ্ৰাম লৈছোঁ। আপোনালোকে যিকোনো কোম্পানী ল'ব পাৰে, খালি আয়ডিনযুক্ত থাকিলে হ'ল। আৰু এয়া ধানৰ গুড়ি 4 কেজি মই লৈছোঁ, ৰাইচ পুলিচ বুলি কয়, ৰাইচ পুলিচ 4 কেজি লৈছোঁ। তাৰপিছত সম্পূৰ্ণ আমাৰ বস্তু দিয়া হৈ গ'ল। সম্পূৰ্ণ বস্তু দিয়া হোৱাৰ পিছত আমি ভালকৈ মিহলাম। 3-4 বাৰ আমি এনেকুৱাকৈ মিহলাম, যাতে সম্পূৰ্ণকৈ মিক্স হৈ যায়। এনেকৈ একদম পূৰা ভালকৈ মিহলাব লাগিব, যাতে অলপো আমাৰ ইয়াত মিক্স নোহোৱাকৈ নাথাকে। তেনেকুৱাকৈ আমি মিহলাম। বন্ধুসকল, মই ইয়াত কি দিলোঁ সেইখিনি মই আপোনালোকক আকৌ এবাৰ ভালকৈ জনাই দিব খুজিছোঁ। আমি ইয়াত দিলোঁ মাকৈৰ গুড়ি দিছোঁ 33 কেজি, চয়াবিনৰ খলিহৈৰ গুড়ি দিছোঁ 9 কেজি, সৰিয়হৰ খলিহৈটো অলপ তিতা কাৰণে
মই ইয়াত মাত্ৰ হাফ কেজি দিছোঁ। তাৰপিছত মিনাৰেল মিক্সাৰ দিছোঁ 2 কেজি, চাপৰ 1 কেজি, নিমখ 250 গ্ৰাম দিছোঁ, ধানৰ গুড়ি দিছোঁ 4 কেজি, আৰু এক্সট্ৰা ভিটামিন যিটো মই দেখুৱাইছিলোঁ সোয়াইন এক্স বুলি, সেইটো মই 150 গ্ৰামৰ টেমা এটা দিছোঁ। আৰু ইয়াতে আমাৰ টোটেল আমাৰ মুঠ দানা হৈ গ'ল 49 কেজি 900 গ্ৰাম। 100 গ্ৰাম কম হৈ গ'ল, 50 কেজি হ'বৰ কাৰণে 100 গ্ৰাম লাগিছিলে। তো সেইখিনি মিহলাই মই দানাখিনি বনাইছোঁ। ৰিজাল্ট মই বেয়া পোৱা নাই, ভালে ৰিজাল্ট পাইছোঁ মই বৰ্তমানলৈকে। আপোনালোকেও বনাব পাৰে এনেকুৱাকৈ অতি কম খৰচত। মই হিচাপ কৰি চাইছিলোঁ, মোৰ ইয়াতে 22 টকাকৈ পৰিছে। আপোনালোকৰ তাতে বস্তুৰ দামৰ লগত দামৰ ওপৰত ভিত্তি কৰি হয়তো কমো হ'ব পাৰে, বেছিও হ'ব পাৰে। মোৰ 22 টকাকৈ পৰিছে। গতিকে আপোনালোকেও এনেকুৱাকৈ বহু কম দামত ঘৰতে গাহৰি দানা প্ৰস্তুত কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপুনি ন'টিফিকেশ্যনৰ জৰিয়তে পাই যায়। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে, ধন্যবাদ।